ফ্ৰেণ্ডছ গম পাইছে চাগে আগৰটোক চাই আজি কৰোণা টেষ্ট কৰিলোঁ। আপোনালোকক এতিয়া দেখুৱাম কৰোণা টেষ্ট কৰিবলৈ যাওঁতে কেনেকুৱা পৰিস্থিতি হৈছিল, কি হৈছিল তাৰে কিছু অংশ দেখুৱাম। ব'লক আগলৈ যাওঁ, চাই যাওঁ কেনেকুৱা হয়, কি হয়। আৰু আজি মোৰ লগত আহি আছে এইফালে এজন তুলন গাঁৱৰ এয়া। এতিয়া দুজনে গৈ আছোঁ কৰোণা টেষ্ট কৰিবলৈ। ব'লক সকলোৱে যিহেতুকে চব বস্তু পজিটিভ বিচাৰে, কিন্তু আজি এতিয়া এটা বস্তু চেক কৰিবলৈ গৈছে যিটো বস্তু নিগেটিভ লাগে, সকলোকে লাগে, সকলোৱে বিচাৰে। যাওঁ ব'লক আগলৈ, কেনেকুৱা হয় কি হয় আপোনালোকক দেখুৱাম ব'লক। এতিয়া আহি পাই গ'লোহি এয়া আমাৰ গাঁৱৰে LP স্কুল, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়। আগতে আমি ইয়াতে পঢ়িছিলোঁ। ইয়াতে কেন্দ্ৰ হৈছে যিটো চেক কৰা হয়, ইয়াতে চেক কৰি আছে। ব'লক আপোনালোকক দেখুৱাম কেনেকৈ কৰি আছে। ব'লক চাই আহোঁ কি হয়, কেনেকুৱা হয়, কেনেকুৱা পৰিস্থিতি হৈছে ইয়াত। এয়া দেখিছে এতিয়া চেক কৰি আছে, মই গৈ আছোঁ। ব'লক মই কৰিলোঁ বাৰু, মানে চেক কৰিলোঁ। আপোনালোকক মই চেক কৰা দেখুৱাব নোৱাৰিলোঁ, তাত যিহেতুকে মানুহ কম আছিল, তাতে ভিডিঅ' বনাবলৈ কোনো নাছিল, সেইবাবে দেখুৱাব নোৱাৰিলোঁ। তাত এয়া কৰি আছে, মই বেলেগক কৰা দেখুৱাম বাৰু। এয়া নাৰ্ছ বাইদেউ দেখিছে বগা ড্ৰেছযোৰ পিন্ধি আছে। কৰোণা চেক কৰাৰ আগতে তাক পিন্ধি লোৱা হয়। আৰু এয়া তলত দেখিছে সঁজুলি, যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ। এই সঁজুলিৰ যোগেদি মানুহৰ দেহত কৰোণা আছেনে নাই তাক চেক কৰিব পৰা যায়। মোৰো ইয়াতে আছে, মই 5 নম্বৰত হয়। আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিছোঁ, যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ। আৰু 5 নম্বৰ এতিয়ালৈকে যিমানখিনি আছিলে সকলোৱে নিগেটিভ ওলাইছে। এতিয়ালৈকে চেক কৰাখিনি পজিটিভ ওলোৱা নাই। পজিটিভ নোলালেই ভাল, সকলোৰে ভাল। এয়া লগত ডাক্তৰ আহিছে, নাৰ্ছ আহিছে আৰু গাঁৱৰে আশা কৰ্মী সকলোৰে গাঁৱতে আছেই চাগে। তেনেকুৱা আশা কৰ্মী সহযোগ কৰি আছে। লগতে এয়া চাইছে পজিটিভ নিগেটিভ কি হৈ আছে। দেখুৱাই আছোঁ কেনেকুৱা হয়। এইজন ডাক্তৰ, এখেতৰ যোগেদি আজি গোটেই কামটো চলি আছে। তেখেতৰ ওপৰলাগ দিবৰ ফটো মাৰি লৈছে। তেখেতে নিশ্চয় তেখেতৰ কোনোবা ওপৰলাগ দেখুৱাব। এয়া মানুহক চেক কৰিছে, উঠিছে, এনেকুৱা পৰিস্থিতি চলি আছে কাৰ্যবিলাকত। এয়া মোৰ লগত অহাজন তুলন। ৰ'ব আপোনালোকক দেখুৱাম। এই পলিথিনটো যে দেখিছে, পলিথিনটোত চেক কৰোঁতে ব্যৱহাৰ কৰা সঁজুলিবিলাক ইয়াত পেলাই দিয়া হৈছে। এজন চেক কৰিছে, ৰ'ব আপোনালোকক যিমানখিনি পাৰিম দেখুৱাম বাৰু। সেয়া দেখিলে চাগে এডাল সৰু বাঁহৰ কাঠি ষ্টাইলত মাৰি নাকৰ ভিতৰলৈ সুমিয়াই দিছে। আৰু নাকৰ ভিতৰলৈ সুমিয়াই দিয়াৰ পিছত উলিয়াই আনি এটা সৰু পানীৰ দপাৰত মিহলাইছে। পানীৰ দপাৰত তাক মিহলাই এই তলত অথনি দেখুওৱা সঁজুলিকেইটাত এটুপকৈ পানী দিয়া হৈছে। তাত আৰু দুটা আখৰ আছে, এটা P আৰু এটা N আছে নেকি। মানে দুডাল চিন ওলাব তাত। যদি এডাল চিন ওলায় তেতিয়া নিগেটিভ, যদি দুডাল চিন ওলায় তেতিয়া পজিটিভ হ'ব। এয়া সকলোৰে মনত আশা লৈ ৰখি আছে। এয়া চাওক কেনেকৈ, মানে আশা মানে কেনেকুৱা, এতিয়া সকলোৱে যিসকলে চেক কৰিছে নিগেটিভ পজিটিভ। এতিয়া বহু অপেক্ষাৰ মূৰত ওলাই গ'ল। এতিয়া নিগেটিভ ওলাই আছে, সেইটো কাৰণে অকণমান আগলৈ আহিছোঁ। এয়া দেখিছে চাগে, লগত আহি আছে বাৰু। বহুত অপেক্ষাৰ মূৰত এতিয়া যদি পজিটিভ হৈ গ'ল কি হ'লহেঁতেন বাৰু। এতিয়া বহুত আনন্দ, কাৰণ যিহেতুকে এতিয়া কৰোণাৰ পৰা এতিয়ালৈকে দেহত কৰোণা হোৱা নাই। হোৱা মানুহৰ বহুতৰ পৰা শুনিছোঁ বহুত দুৰ্বল কৰি দিয়ে বোলে। চেক কৰি লৈছোঁ তেতিয়া ভাল আৰু, নিজৰ ক'ৰবালৈ গ'লেও ক'ব পৰা যায় আমি চেক কৰি আহিছোঁ। তেন্তে আপোনালোকেও চেক কৰিব, যদি ওচৰত এনেকুৱা কিবা কেন্দ্ৰ আছে তেতিয়া আপোনালোকেও বাছি থাকিব, বা ভাল কাৰোবাক কোনোবাই সুধিলেও ক'ব পাৰিব। যদি আজি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।